অসমৰ ভিতৰত অনাময় বৰ্ডৰে দ্বিতীয়টো নিষ্কৃষ্ট ঘটনা বুলি ক'ব লাগিব কাৰণ এজনী 55 বছৰীয়া শিক্ষয়িত্ৰীক যি ধৰণে নিকংকভাৱে হত্যা কৰিলে এচিড ঢালি ইয়াৰ কাৰণে আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ গৰিহণা দিছোঁ। কম সময়ৰ ভিতৰত যদি সাব্যস্ত নকৰে ইয়াত কোনো ভাৰতৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। যদি ঐক্য আৰু শান্তি বিচাৰি দিয়ে তেতিয়াহ'লে তদন্ত কৰক, অতি শীঘ্ৰে দোষীক চিনাক্ত কৰি দিয়ক, নহ'লে আমি সদায় প্ৰতিবাদ কৰি যাম। প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। এয়াই আমাৰ দাবী। তাৰে ওচৰত UN একাডেমি এটা ক্লাছৰুমত পোৱা গৈছে তেখেতৰ মৃতদেহটো। আমি সকলোখিনি দিশ চাইছোঁ, সকলোখিনি ডাইৰেকশ্যনৰ পৰা আমি চাব লাগিব। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ BTADৰ DIG, আমাৰ SP মহোদয়, SDO চিভিল, মই ইত্যাদি আৰু পেৰামিলিটাৰী ফ'ৰ্চেছ যিমান আছে সকলোখিনি আমি তাতে ছাইটত ক্ৰাইম চিনত গৈছোঁ। আপোনালোকে কালিও গম পাইছে যে যোৱা নিশাও আমাৰ স্নিফাৰ ডগ আহি পেলাই তদন্ত কৰিবলৈ চেষ্টা চলাইছিলে, কিন্তু পৰহি নিশা আপোনালোকে সকলোৱে জানে এটা বতাহ ধুমুহা আৰু বৰষুণ, তাৰ ফলত কি হৈছে যথেষ্টখিনি আমাৰ এভিডেঞ্চ আৰু আমাৰ গোন্ধখিনি আমাৰ নাইকিয়া হৈ গৈছে। তাৰ পৰিমাণত কি হৈছে এতিয়া স্নিফাৰ ডগৰ সেইটো আমি ছাকচেছফুলি বুলি নকওঁ। এতিয়া আমাৰ ওচৰত এটা সলিউশ্যন আছে, আমি প্ৰপাৰ ইনভেষ্টিগেশ্যন আৰু ইণ্টাৰগ্ৰেশ্যনত থৈ দি যাম। যিহেতু অলৰেডি এটা মিচিং কমপ্লেইন আছে সেইটোকে কনভাৰ্ট কৰি পেলাই এইটো তেখেতসকলৰ পৰিয়ালৰ লগত কথা পাতি পেলাই এইটো কনভাৰ্ট কৰা যাব। যদি এইটো মাৰ্ডাৰ কেছ হয়, মাৰ্ডাৰৰ সকলোখিনি দিশ আমি চাই পেলাই তাৰ উচিত তদন্ত আইনী প্ৰক্ৰিয়া যিখিনি আছে, যিমানখিনি ছেকশ্যন আছে সেইখিনি ছেকশ্যনখিনি লগাই পেলাই এইটো আমাৰ উচিত তদন্ত কৰা যাব। অলৰেডি আপোনালোকে জানে, যিহেতু এতিয়া অকণমান দেৰি আগত আপোনালোকে প্ৰতিবাদ কৰোঁতে আপোনালোকে দেখিছে এখন গাড়ী ওলাই গৈছে, এখন আমাৰ SP ছাৰৰ হয়। গতিকে যিমান টপ ৰেংকিং অফিচিয়েল আছে BTAD অঞ্চলত, ইনফেক্ট ইয়াৰ ওপৰৰ মহলৰো দিছপুৰৰ পৰা হয়তো আৰু আমাৰ ইনভেষ্টিগেটিং এজেঞ্চি কিছুমান আহিব পাৰে। গতিকে তেখেতসকলে উচিত তদন্ত কৰিব মোৰ বিশ্বাস, আৰু আপোনালোকৰ স্মাৰকপত্ৰখন মই গ্ৰহণ কৰিম। এইখন অলৰেডি আমি এতিয়া আপোনালোকৰ প্ৰতিবাদৰ সময়তো মই আমাৰ উপায়ুক্ত মহোদয়ৰ লগত যোগাযোগত আছোঁ। তেখেত যিহেতু কৰোণাত আক্ৰান্ত হৈছিলে, তেখেতে এতিয়াও হোম কোৱাৰেণ্টাইনত আছে। মই ফোনৰ যোগেদি তেখেতৰ লগত কথা পাতি আছোঁ।